মা অ মা মা আহি পালো মই বহুত ভোক লাগিছে মোৰ জলদি কিবা খাব দে পাপা তুমি আহি পালা যোৱা যোৱা ভৰিখন ধুই লোৱা বহুত খোৱা বস্তু আছে আজি আৰে আজি দেখোন মায়ে ইমান মৰমত কৈ আছে এনে দেখোন মোবাইল টিপি থাকো বুলি সদায় গালি পাৰি থাকে পৃথিৱী চিথিৱী উল্টি গ'ল নেকি বাৰু কি হ'ল কিবা নহ'বলগীয়া হ'ল নেকি আৰু আপুনি যাওক আকৌ বজাৰৰ পৰা অলপমান মাংস মাছ পনীৰ কণী চয়াবিন চামোচা চব লৈ আহক আৰু কি খাবি বাপেৰক ক পিজ্জা বাৰ্গাৰ ম'ম' চাও খাবি নেকি বাপেৰক ক বাপেৰক চব আনি দিব আজি আৰে আজি মোৰ জন্মদিনতো নহয় কিয় ইমান হেৰি কৰি আছে কিবা ভাল দিনে হ'ব চাগে নে কোনোবা আলহী আহিব বা নে কোনোবাই আজি মোক চাব আহিব এদিনাতো মায়ে ধেমালিতে কৈছিল যে তোৰ বিয়াখনে পাতি দিব লাগিব নে মাহঁতে সঁচাই যুঁজা চলাইছে বিয়াৰ পালে হ'ব মা কি আছেনো আজি গম পাবি লাহে লাহে কম ৰ অলপ পিছত আৰু আপুনিও যাওক বজাৰলৈ আহক ময়ো যোগাৰ পাতি কৰোঁগে ঐ মাহঁতে ইমান ফূৰ্তি কৰি আছে যে কি মানে কি হৈ আছে তই গম নাপাৱ নেকি কি হৈ আছে নাই নাপাওঁ কি হৈছে পাবজি ইণ্ডিয়াত বেন কৰি দিলে নহয় কি ক'লি তই মাত্ৰ পাবজি বেন কৰি দিলে কি অ' ফাক কি হ'ব এতিয়া মোৰ কি কৰি থাকিম মই এতিয়া কেনেকৈ থাকিম মই সিদিনা মই গাৰ্লফ্ৰেণ্ডকো এৰি দিলোঁ পাবজিৰ কাৰণে মানে পাবজি খেলিলে বৰ ডিষ্টাৰ্ব কৰি থাকে তাই থাকিলে পাবজি খেলিব নোৱাৰি সেইকাৰণে তাইক ব্ৰেকআপ দি দিলোঁ আজি পাবজিয়ে বন্ধ হৈ গ'ল কি হ'ব এতিয়া মোৰ সিদিনা মই 6 GB ৰেমৰ মোবাইল এটা কিনিলোঁ পাবজি খেলিবৰ কাৰণে এতিয়া পাবজিয়ে বন্ধ হৈ থাকিল টিকটক বন্ধ হওঁতে ডাউন দিয়া কেইটাই এতিয়া মোক শুনাই এৰিবনে মাহঁতে এইকাৰণে ইমান ফূৰ্তি কৰি আছে তই যা বিচনাত শুই শুই কান্দি থাক কি মজা চুপ ওলা ইয়াৰ পৰা ওলা পাবজিটো বন্ধ হৈ গ'ল এতিয়া চাগে চব্জিৰ দোকানে দিব লাগিব আলু মূলা ভেন্দি জিকা কচুৰ ঠাৰি লাও কোমোৰা বেঙেনা কঁঠাল গুটি मुझे लगता है कि बातें दिल की होती लफ्जों की धोखेबाजी तुम साथ हो या ना हो क्या फर्क है बेदर्द जी जिंदगी হেল্ল' ভাই ক'ত আছ মই আকাশৰ তলত মাটিৰ ওপৰত আছো চুপ থাক এই দুখ লাগি আছে ই আকৌ ড্ৰাই দিব আহিছে কিয় ফোন কৰিছ তোৰ তাত ফ্ৰী ফায়াৰটো ইনষ্টল আছে নহয় দিবিচোন মোৰ ডাউনলোড চাউনলোড কৰি থাকিব মন নাই এতিয়া তই দেখোন সিদিনা উস্তাদি মাৰিছিলি যে বাঘে মৰি যাব কিন্তু ঘাঁহ নাখায় নাই মোৰ লগৰ যে নৰে নিয়ে কৈ আছিলে আৰে মইতো ফ্ৰী ফায়াৰ বহুত ভাল পাওঁ মোৰতো ফ্ৰী ফায়াৰ খেলিবই মন আছিলে কিন্তু আৰু এনেই পাবজিটো খেলিছিলোঁ অলপ হ'ব দে তোৰ উস্তাদিটো নতুন কি জানা আছে লৈ যাবি আহি পেলাই অঁ